বুলি নহয় গোটেই ভাৰত আৰু জুবিনদাৰ সংগীত জগতৰ আমি সকলোৱে মৃত্যুৱে ইমান কম বয়সত যে জুবিনদা সকল আমি এতিয়াও মানে চাহ মানি ল'ব পৰা আজি নাই। পৰিছে গোটেই তেখেতে অসমত আমাৰ বুলি পৰা নহয় গুচি গ'ল, গোটেই আমি এতিয়াও ফিল কৰি আছোঁ তেখেত আছে। বহুত দুখ পাইছোঁ। আমাৰ সকলো মিটিং যোৱাকালিৰ পৰা আমি কেঞ্চেল কৰিছোঁ। মিটিং আছিলে কেন্দ্ৰৰ টাউনত মাছমজিয়াত, সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ মিটিঙো আমি সমিতিৰ যোৱাকালি মাননীয় কেঞ্চেল কৰিছোঁ। আমাৰ মাননীয় সভাপতি এতিয়া প্ৰধান প্ৰমুখ ডাঙৰীয়া আহিছে, তো আমি একমিনিট মৌন প্ৰাৰ্থনা কৰিয়ে হাজাৰ হাজাৰ আমাৰ সমৰ্থক সকলক লৈ গোসাইগাঁৱৰ যি আমাৰ হাই ছেকেণ্ডেৰী কেঞ্চেল কৰি পেলাই তাতে আজি আমাৰ মিটিংটো আমি ইয়াতে শ্ৰদ্ধাঞ্জলি মিটিং জনাবলৈ আহিছোঁ। বেছি কথা জুবিনদাতকৈ নকওঁ, ডাঙৰ হ'ব নোৱাৰে। এইবোৰৰ লগত এটা ইলেকশ্যন মুখামুখি জুবিনদাতকৈ হ'ব ডাঙৰ। বিচাৰিছোঁ আৰু আজি জুবিনদাই তেখেতক শ্ৰদ্ধাঞ্জলি অসমৰ নিবেদন জগতৰ এটা আৰম্ভ হৈছে। যুগ সৃষ্টিকাৰী। তেখেতে এটা যুগ সৃষ্টি কৰিলে আৰু এই যুগ সদায় চিৰযুগমীয়া হৈ থাকিব। জুবিনদা আমাৰ পৰা গুচি গ'লেও তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ যি সংগীত জগতত যে তেখেতৰ অৰিহণা, সেইটো সদায় আমাৰ লগত থাকিব। হাজাৰ হাজাৰ কোটি কোটি বছৰলৈকে থাকিব আৰু তেখেতৰ গান গাই আমি যেনেকৈ ডাঙৰ হৈছোঁ, আমাৰ নৱপ্ৰজন্ম তেখেতৰ গান শুনি গান গাই ডাঙৰ দীঘল হ'ব আৰু আমি জুবিনদাৰ যি সৃষ্টিৰাজি এইটো জীয়াই ৰাখিব। তেখেত আমাৰ পৰা গুচি গ'লেও ভাৰতত আমি আৰু তেখেতক ইয়াতে আমাৰ সদায় সংগীত ৰাখিব জগতৰ লাগিব আৰু সদায় যাতে তেখেতে জীৱিত মৃত্যুৱে থকাৰ নিচিনা আমি কৰিব লাগিব। আজি আমি দুখ পাইছোঁ, ভাঙি গৈছোঁ আমি, কিন্তু আমি চাহ এইটোও ভাবিব আজি লাগিব যে পৰিছে গোটেই তেখেতৰ অসমত সৃষ্টিৰাজি, বুলি নহয় তেখেতৰ গোটেই যে কাম কাজ, তেখেতৰ সংগীত জগতত যে তেখেতে ইমান লিখিলে, তেখেতে ইমান ফিল্মত এক্টিং কৰিলে, এইবিলাক আমি সদায় অমৰ কৰি ৰাখিম। গতিকে আজিৰ দিনটোত আমি দুখত ভাঙি গ'লেও অসম আৰু অসমীয়া হিচাপে আমি সমষ্টিৰ নিৰ্বাচনী সিদ্ধান্ত প্ৰচাৰ এটা ল'ব সমিতিৰ লাগিব। আমি মাননীয় সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব যাতে আমি সভাপতি তেখেতক সদায় মানে অমৰ কৰি ৰাখিব পাৰোঁ। গতিকে মই সকলোকে অসমবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ আজি দুখৰ দিন। আমাৰ